চিৰচেনেহী মোৰ ভাষা জননী বুলি গীতেৰে গালেই নহ'ব। মাতৃভাষাটিৰ প্ৰতি সচেতন নহ'লে অধুনা লুপ্ত হ'ব। অসমীয়া ভাষাটি হেৰাব। শুদ্ধকৈ ক'ব আৰু লিখিব নোৱাৰোঁতে সংকট বিভ্ৰাট আহিছে। নৱ প্ৰজন্মৰ আজি বহুজনে দেখোঁ অসমীয়া ভাষাটি নেজানে। নিজৰেই মাতৃক নিচিনে। চিৰচেনেহী মোৰ ভাষা জননী বুলি গীতেৰে গালেই নহ'ব। মাতৃভাষাটিৰ প্ৰতি সচেতন নহ'লে অধুনা লুপ্ত হ'ব। অসমীয়া ভাষাটি হেৰাব। প্ৰচলন ক্ৰমে কমি অসমীয়া ভাষাটি সংখ্যালঘিষ্ঠ হ'ব। সময় থাকোঁতেই আমি উঠি পৰি নেলাগিলে মাতৃভাষাটি হেৰাব। অধুনা লুপ্ত হ'ব। চিৰচেনেহী মোৰ ভাষা জননী বুলি গীতেৰে গালেই নহ'ব। মাতৃভাষাটিৰ প্ৰতি সচেতন নহ'লে অধুনা লুপ্ত হ'ব। অসমীয়া ভাষা